গুড মৰ্ণিং। যোৱাকালি আমি উত্তৰাখণ্ডৰ যি আমি কেদাৰনাথ ধাম দৰ্শন কৰিবলৈ গৈছিলোঁ, চাই মেলি আহিলোঁ। আহি মেলি ৰাতি আহি আমি ঋষিকেশ পালোহি। ঋষিকেশত থাকিবলৈ বৰ সুবিধা নাপালোঁ, প্ৰায় 9টা বজাত পাইছিলোহি। আৰু গোটেই ৰাতি বাছত থকাবলৈ অসুবিধা হোৱাৰ কাৰণে আমি পুনৰ হৰিদ্বাৰলৈ আহিলোঁ। হৰিদ্বাৰৰ আগৰ হোটেলতে থাকিলোহি। এতিয়া হোটেলৰ পৰাই আমি 3টামান বজাত হোটেল পালোহি। তো এতিয়া থাকি অকণমান শুই উঠি এতিয়া অলপ খোৱা ব্যৱস্থা কৰি আমি পুনৰ ঋষিকেশ যাম। ঋষিকেশত আমাৰ লাষ্ট ডেষ্টিনেশ্যন বুলি ক'লেও বেয়া নহয়। ঋষিকেশৰ পৰা আমি পুনৰ ঋষিকেশ দৰ্শন কৰিম, মানে আমি আৰু দিল্লীলৈ গুচি যাম। দিল্লীলৈ গৈ আজি ৰাতিটো একচুৱেলি আমি হৰিদ্বাৰতে কটাম। কাইলৈ ৰাতিপুৱা আমি দিল্লী গুচি যাম। দিল্লীৰ পৰা আমাৰ ট্ৰেইন আছে, বাই ট্ৰেইন আমি গৃহমুখী হ'ম। আৰু আজি ৰাতিটো আৰু ঋষিকেশত আমি কি দেখোঁ, মই এটা ভিডিঅ' হওক আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আমি এতিয়া ঋষিকেশৰ ৰামঝোলালৈ আহি আছোঁ। ৰামঝোলালৈ আহি থাকোঁতে এখন আমাৰ বাজেটৰ মাৰ্কেট পায়, আৰু মোৰ বেক চাইডে আমাৰ অসমৰ পৰা অহা যাত্ৰীসকল আহি আছে। আমি সকলো এতিয়া ৰামঝোলালৈ গমন। लक्ष्मण जी ने तपस्या करा था लक्ष्मण झूला में, उनका मंदिर वहाँ पे। राम जी का मंदिर है देवप्रयाग और भरत जी का मंदिर है त्रिवेणी घाट। दोनों का ही ट्राई कर लिया। বৰ্তমান ৰামঝোলাৰ মানুহৰ ভিৰ গংগা নদী। এইখন গংগা নদী, আৰু গংগা নদীৰ ওপৰত এখন ৰামঝোলা। বৰ সুন্দৰ পৰিৱেশ। ঋষিকেশ সঁচাকৈ বৰ ধুনীয়া। আৰু এয়া মন্দিৰ, গংগা নদীৰ পাৰত বিভিন্ন ধৰণৰ মন্দিৰ আছে। তাৰে এটা গংগা দৰ্শন ঘাট। गीता भवन আজি আমাৰ যাত্ৰা সমাপ্ত হ'ল। আজি আমি ঋষিকেশত ফুৰি মেলি আহি হৰিদ্বাৰৰ হোটেলৰ ৰুমলৈ আহিলোঁ, আৰু কাইলৈ দিল্লী যাম। দিল্লীৰ পৰা আমাৰ ট্ৰেইন অসমলৈ। আৰু আমাৰ ৰুমত আজি অজস্ৰ বন্ধু বান্ধৱী সকলোৱে এনজয় কৰি আছে। আজি শুৱাই শুই আছে আৰু খেলাই খেলি আছে, এনজয় কৰি আছে। আমাৰ যাত্ৰা ইমানতে সমাপ্ত হ'ব। তেন্তে আমাৰ যি উত্তৰ ভাৰতৰ যাত্ৰা ইয়াতে সমাপ্ত। আপোনালোকে ভিডিঅ'বিলাক চাই কেনে পালে জনাব। ধন্যবাদ। বিদায় বেলা। थोड़ा हरिद्वार निकल जाए तो फिर बैठे उस गाड़ी में सीट खाली है। सुनो, उस गाड़ी में भी सीट खाली पड़ा है। দিল্লী যাম, দিল্লীৰ পৰা চিধা ঘৰ। আৰু আজি হৰিদ্বাৰ আজি আমি বিদায় দিছোঁ।